পিছে সমস্যাটো কাৰ? মোৰ ল'ৰাৰ সমস্যা, মানে আকাশৰ সমস্যা। আকাশৰ সমস্যা? আকাশৰ সমস্যা যদি আপুনি নিশ্চিন্ত থাকক, মোৰ ল'ৰাই সেয়া সমাধান কৰিব। ইটোৱে সিটোৰ লগ কেতিয়াও এৰি নিদিয়ে, ইটোৱে সিটোক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, কেতিয়াও কান্দিবলৈ নিদিয়ে। ইমানেই বন্ধুত্ব ভাইটোৰে মোৰে লঘুলীয়া পেটৰ জ্বালাবিলাক জীয়াই ৰাখিব খোজা নাই। জীয়াই নাথাকেও মইতো কথা দিছো, তই কোচিং কৰ যি কৰ কৰ, টকা টেনশ্যনটো মোৰ নাই দে। আৰে ভিক্ষা বুজি ভোট পথত কৰি দেউতাক প্ৰভিডেণ্ট ভাগ মাগি যেনেকে নহওক মই কথা চুকা কৰিলেই তইতো নেহাব দেখুৱা দোষ আমাৰ বল মই অভিমানী প্ৰেমী মোৰ অভিনয় আপোনালোকৰ মাজত আমাৰ দ্বিতীয় নিশা। এই দ্বিতীয় নিশাত সন্ধিয়া 7 বজাৰ লগে লগে আমি আপোনালোকলৈ নিবেদন কৰিম বৰদৈচিলা থিয়েটাৰৰ এই বৰ্ষৰ সবাতোকৈ চৰ্চিত নাটক, যিখন নাটকেই ইতিমধ্যে কৰি অহা প্ৰতিটো পেনেলতে 2-3টাকৈ দৰ্শকেৰে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছাছপেন্স থ্ৰিলাৰে ভৰপূৰ এখন ৰহস্যকৰ নাটক। মই এজনী সাধাৰণ ঘৰৰ ছোৱালী, এই গেৰাণ্টি থকা ব্ৰেণ্ডেড বস্তুবোৰ আজিলৈকে কিনিয়ে পোৱা নাই। গতিকে আপোনাৰ গেৰাণ্টি থকা গানো আপোনাৰ লগতে ৰাখক। থেংক ইউ। ৱেলকাম।